নমস্কাৰ আপোনালোকে চাই আছে ই পলিটিকা আৰু মই ডক্টৰ সুচেংফা গগৈ সহকাৰী অধ্যাপক ৰাজনীতি বিজ্ঞান বিভাগ নৰ্থ লখিমপুৰ কলেজ স্বায়ত্তশাসিত আজি আপোনালোকৰ বাবে লৈ আনিছোঁ এটি অতিশয় গুৰুত্বপূৰ্ণ বিষয় হেতু হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিক প্ৰভাৱিত কৰা দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা 1990 চনলৈকে সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত খলকনি সৃষ্টি কৰা এখনি যুদ্ধ নাম আছিল শীতল যুদ্ধ আজি এই মডিউলটোত আমি আলোচনা কৰিম শীতল যুদ্ধ ইয়াৰ অৰ্থ ইয়াৰ চমু ইতিহাস আৰু ইয়াৰ কাৰণসমূহ অৰ্থাৎ যিবিলাক কাৰকৰ বাবে শীতল যুদ্ধৰ সৃষ্টি হৈছিল তাৰ বিষয়ে আজি আমি কিছু কথা আলোচনা কৰিম একেটা বিষয়বস্তুৰ ওপৰত ইংৰাজীটো আমি এটা মডিউল প্ৰস্তুত কৰিছোঁ ইচ্ছুক ছাত্ৰ বন্ধুৱে সেই মডিউলটো চাব পাৰে আমাৰ ই পলিটিকা চেনেলত পলম নকৰি আগবাঢ়োচোন আহক এই মডিউলটো চোৱাৰ পাছত আমাৰ ছাত্ৰ বন্ধুসকলে যিকেইটা কথা আয়ত্ত কৰিব পাৰিব বুলি আমাৰ ভাৱ হৈছে সেইখিনি প্ৰথমতে উনুকিয়াই দিব বিচাৰিছোঁ আমি প্ৰথমতে বুজিব পাৰিম শীতল যুদ্ধৰ অৰ্থ কি শীতল যুদ্ধ কেতিয়াৰ পৰা আৰম্ভ হৈছে এই যুদ্ধৰ আঁৰৰ কাৰণসমূহ কি আছিল আৰু এই যুদ্ধই কেনে এক নতুন ধাৰণাৰ সূচনা কৰিলে থুলমূলকৈ এই কথাকেইটাকে আগত ৰাখিয়ে আজিৰ এই মডিউলটো আমি প্ৰস্তুত কৰিছোঁ এই মডিউলটো মূলতঃ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ কলা শাখাৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰসকলৰ বাবে প্ৰস্তুত কৰা হৈছে যদিও এই একেটা বিষয়বস্তু স্নাতক আৰু স্নাতকোত্তৰত পঢ়ি থকা বা অধ্যয়ন কৰি থকা আমাৰ ছাত্ৰ-ছাত্ৰী বন্ধু বান্ধৱীসকলৰ বাবেও প্ৰযোজ্য হ'ব লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা ছাত্ৰ-ছাত্ৰী বন্ধুসকলৰ বাবে সহায় হ'ব বুলি আমাৰ ভাৱ হয় শীতল যুদ্ধৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি এটা প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ সেয়া হৈছে যুদ্ধৰ অৰ্থ কি শীতল যুদ্ধকে আমি বুজিম তাৰ আগতে যুদ্ধনো কি তাৰ বিষয়ে কিছু কথা আলোচনা কৰিব খুজিছোঁ সাধাৰণতে যেতিয়া আমি যুদ্ধ বুলি কওঁ যুদ্ধ হৈছে এটা প্ৰত্যক্ষ বাস্তৱিক ধাৰণা সাধাৰণতে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ লগত বা কেইখনমান সংঘ ৰাষ্ট্ৰই আন কেইখনমান সংঘ ৰাষ্ট্ৰৰ বিৰুদ্ধে এক ধৰণৰ প্ৰত্যক্ষ সশস্ত্ৰ আৰু বাস্তৱিক আক্ৰমণকে আমি সাধাৰণতে যুদ্ধ বুলি কওঁ সেয়েহে সাধাৰণতে যুদ্ধ হৈ পৰে এক ধৰণৰ প্ৰত্যক্ষ বাস্তৱিক আক্ৰমণাত্মক আৰু সশস্ত্ৰ যোগাযোগ য'ত এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক পৰাভূত কৰিব খোজে গতিকে যুদ্ধৰ সেইকাৰণে এটা নিশ্চিত কৌশল থাকে সেই নিশ্চিত কৌশলটো কি যে সামৰিক কুচকাবাজেৰে বা অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োগৰ মাধ্যমেৰে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰে আৰু সেই আক্ৰমণৰ এটা নিৰ্দিষ্ট ফলাফলো থাকে হয় সেই যুদ্ধটোত কোনো এখন ৰাষ্ট্ৰ পৰাজিত হ'ব অথবা কোনোবা এখন ৰাষ্ট্ৰ তাত বিজিত হ'ব বা দুয়োখন ৰাষ্ট্ৰৰ মাজত হয়তো কিবা ধৰণৰ চুক্তিৰ জৰিয়তে তেওঁলোকে এটা বুজাবুজিটো তেওঁলোকে এটা সিদ্ধান্তত উপনীত হ'ব পাৰে কিন্তু গতিকে এইটো কথা স্পষ্ট হৈ পৰে যে যুদ্ধৰ দৰে এটা এটা ধাৰণা যিটো আমি সমগ্ৰ ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ঘটনাবিলাকত দেখিবলৈ পাইছোঁ প্ৰথম বিশ্বযুদ্ধই হওক বা দ্বিতীয় বিশ্বযুদ্ধই হওক সেই যুদ্ধবিলাকে পৰম্পৰাগত যুদ্ধৰ যিটো ধাৰণা তাক প্ৰতিস্ফুট কৰে গতিকে যুদ্ধ সাধাৰণতে এটা সক্ৰিয় ধাৰণা কাৰণ ইয়াত ৰাষ্ট্ৰবিলাকে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ সৈতে এক ধৰণৰ কুচকাবাজত বা এটা সামৰিক তেওঁলোক এটা সম্পৰ্কত আহে সেইকাৰণে বহু সময়ত যুদ্ধক আমি এটা গৰম ঘটনাৱলী হিচাপে তুলনা কৰিব পাৰোঁ যদি যুদ্ধ বাস্তৱিকতে এটা আক্ৰমণাত্মক সশস্ত্ৰ আৰু প্ৰত্যক্ষ যোগাযোগ তেনেহ'লে শীতল যুদ্ধ মানেনো কি শীতল যুদ্ধ সাধাৰণতে পৰম্পৰাগত যুদ্ধৰ ধাৰণাৰ পৰা কিছু পৃথক সেই কথাটো ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে বুজিব লাগিব কাৰণ শীতল যুদ্ধত এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ বিৰুদ্ধে কোনো ধৰণৰ সশস্ত্ৰ বিপ্লৱত লিপ্ত নহয় বা কোনো ধৰণৰ প্ৰত্যক্ষ যোগাযোগত তেওঁলোক বা প্ৰত্যক্ষ এটা তেওঁলোক আক্ৰমণত তেওঁলোক নিয়োজিত নহয় বৰঞ্চ ৰাষ্ট্ৰসমূহৰ মাজত পৰিচালিত এক ধৰণৰ পৰোক্ষ প্ৰতিযোগিতামূলক ভাৱাদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত যুদ্ধই হৈছে শীতল যুদ্ধ গতিকে শীতল যুদ্ধক আমি গৰম যুদ্ধ বুলি নকওঁ এইটো কাৰণে কাৰণ ইয়াত কোনো ধৰণৰ এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ বিৰুদ্ধে আক্ৰমণাত্মক বা সশস্ত্ৰ যুদ্ধৰ ঘোষণা নকৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যেতিয়া আমি শীতল যুদ্ধৰ কথা আলোচনা কৰিব খোজোঁ তাত আমি দুখন ৰাষ্ট্ৰৰ কথা প্ৰথমতে উল্লেখ কৰি থ'ব লাগিব সেই দুখন ৰাষ্ট্ৰ হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন আমি সকলোৱে জানো যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজৰ যি সম্পৰ্ক সেই সম্পৰ্কত জটি পৰে আৰু দুয়োখন ৰাষ্ট্ৰই বিশ্বখনক দুটা মেৰুত বিভাজন কৰি তোলে আৰু এই দুই মেৰুত বিভাজিত হোৱা ৰাষ্ট্ৰখনত বা বিশ্বখনত অনাগত সময়ত অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা এক ধৰণৰ প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হয় যিটো প্ৰতিযোগিতামূলক পৰিস্থিতিৰ বাবে সৃষ্টি হৈছিল শীতল যুদ্ধৰ গতিকে এক কথাত ক'বলৈ গ'লে শীতল যুদ্ধ বুলি ক'লে আমি মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন তথা তেওঁলোকৰ নিজস্ব মিত্ৰগোষ্ঠীৰ মাজত
দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা চলা এক ধৰণৰ উন্মুক্ত অথচ সীমাবদ্ধ প্ৰতিদ্বন্দ্বিতাকে শীতল যুদ্ধ বুলি ক'ম। গতিকে শীতল যুদ্ধ আচলতে কোনো ধৰণৰ তপত যুদ্ধ নহয়, ই এক পৰম্পৰাগত যুদ্ধ নহয়, বৰঞ্চ অৰ্থনৈতিক, ৰাজনৈতিক, কূটনৈতিক সম্পৰ্ক প্ৰতিষ্ঠাৰে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক কেনেধৰণে যুদ্ধৰ উন্মাদনাৰ মাজত ৰাখিবলৈ চেষ্টা কৰে তাকে শীতল যুদ্ধ বুলি কোৱা হয়। যে যুদ্ধ নকৰাকৈ যুদ্ধৰ দৰে ভীতিগ্ৰস্ততাৰ সৃষ্টি কৰাৰ পৰিৱেশকে সাধাৰণতে শীতল যুদ্ধ বুলি আমি আলোচনা কৰিব পাৰোঁ। যিহেতুকে শীতল যুদ্ধৰ মুখ্য উদ্দেশ্যই হৈছে বিৰোধী শত্ৰুক এক ধৰণৰ চাপত ৰখা, মানসিক তেওঁলোকক এক ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰা, সেয়েহে বহুতে শীতল যুদ্ধক স্নায়ুৰ যুদ্ধ, ৰাজনৈতিক অৰ্থনৈতিক ভুৱা প্ৰচাৰৰ যুদ্ধ অথবা আদৰ্শৰ যুদ্ধ বুলিও ক'ব খোজে। গতিকে শীতল যুদ্ধ যদি আমি বহল পৰিসৰত আলোচনা কৰোঁ তেতিয়াহ'লে ই হৈছে ভাৱাদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ৰাষ্ট্ৰসমূহৰ মাজত এক ধৰণৰ প্ৰতিযোগিতাৰ পৰিৱেশকে আমি সাধাৰণতে শীতল যুদ্ধ বুলি ক'ব পাৰোঁ। যদি আমি শব্দগত অৰ্থৰ ফালৰ পৰা আলোচনা কৰিব খোজোঁ, শীতল যুদ্ধ এই শব্দটি প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল ইংৰাজী লেখক জৰ্জ অৰৱেলে 1945 চনত। 1945 চনত তেখেতে প্ৰকাশিত কৰা এটি নিবন্ধত প্ৰথমবাৰৰ কাৰণে শীতল যুদ্ধ এই শব্দটো ব্যৱহাৰ কৰিছিল। আৰু এই শব্দটো ব্যৱহাৰ কৰিবলৈ যাওঁতে তেখেতে সাধাৰণতে দুই বা ততোধিক ৰাষ্ট্ৰৰ মাজত আণৱিক শক্তিৰ ক্ষেত্ৰত যেতিয়া প্ৰতিযোগিতাৰ সৃষ্টি হ'ব, সেই আণৱিক শক্তিৰ ক্ষেত্ৰত হোৱা প্ৰতিযোগিতাৰ পৰিৱেশক তেখেতে শীতল যুদ্ধ হিচাপে নামাংকৰণ কৰিব খুজিছিল। কিন্তু যদি আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিন্তা কৰোঁ বা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ দৃষ্টিকোণেৰে চাবলৈ খোজোঁ, তেতিয়াহ'লে শীতল যুদ্ধৰ এই ধাৰণাটোৰ আৰম্ভণি কৰিছিল আমেৰিকান বিত্তীয় বিশেষজ্ঞ তথা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সেই সময়ৰ উপদেষ্টা বাৰ্নাৰ্ড বাৰুচে। বাৰ্নাৰ্ড বাৰুচে 1947 চনত, মই আকৌ কৈছোঁ, বাৰ্নাৰ্ড বাৰুচে 1947 চনত দক্ষিণ কেৰলিনাৰ কলম্বিয়া ষ্টেট হাউচৰ এটা বক্তৃতাত তেখেতে প্ৰথমবাৰৰ কাৰণে শীতল যুদ্ধ বা কোল্ড ৱাৰ এই শব্দটো ব্যৱহাৰ কৰিছিল। তেখেতে কৈছিল, লেট আছ নট টু বি ডিচিভ টুডে, উই আৰ এমিডষ্ট কোল্ড ৱাৰ। তেখেতে কৈছিল যে আমি এটা সম্ভাৱনাত থাকিলে নহ'ব, আমি বৰ্তমান শীতল যুদ্ধৰ মাজত আছোঁ। গতিকে এই কথাষাৰ স্বীকাৰোক্তি তেখেতে কৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ পাছতেই। গতিকে ইয়াৰ পৰা এইটো কথা প্ৰতীয়মান হয় যে দ্বিতীয় বিশ্বযুদ্ধৰ শেষ হোৱাৰ লগে লগেই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত আৰম্ভ হৈছিল এক ধৰণৰ মতাদৰ্শৰ যুঁজ, এক ধৰণৰ সন্দেহৰ যুঁজ, এক ধৰণৰ স্নায়ুৰ যুঁজ। আৰু সেই স্নায়ুৰ ভাৱাদৰ্শৰ বা মতাদৰ্শৰ কূটনৈতিক যুদ্ধখনকে আমি ক'ব খুজিছিলোঁ শীতল যুদ্ধ বুলি। এইখিনিতে এটা কথা মই ছাত্ৰ বন্ধুসকলৰ বাবে জনাই থ'ব বিচাৰোঁ যে যদি আমি ইতিহাসলৈ ঘূৰি যাওঁ তেতিয়াহ'লে দেখিম যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ আগলৈকে একে পক্ষত আছিল, অৰ্থাৎ তেওঁলোক দুয়ো আছিল মিত্ৰ ৰাষ্ট্ৰ। তাৰ বিষয়ে আমি কিছু কথা পাতিম। এতিয়া আমি আলোচনা কৰিম যে শীতল যুদ্ধৰ আৰম্ভণিৰ ক্ষেত্ৰত কেনে এটা ইতিহাস আছিল। যেতিয়া আমি শীতল যুদ্ধৰ ইতিহাসৰ কথা কওঁ তাৰ বাবে আমি প্ৰথমতে আলোচনা কৰিব লাগিব প্ৰথম বিশ্বযুদ্ধৰ বিষয়ে। ছাত্ৰ বন্ধুসকলে জানে যে 1914 চনৰ 28 জুলাইৰ পৰা 1918 চনৰ 11 নৱেম্বৰলৈকে প্ৰথম বিশ্বযুদ্ধ চলিছিল। এই প্ৰথম বিশ্বযুদ্ধই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নক সমগ্ৰ বিশ্বতে একোখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰক্ষেপণ কৰিছিল ইতিমধ্যেই। আৰু একেটা কথাকেই আমি দেখিবলৈ পাইছিলোঁ 1939 চনৰ 1 ছেপ্টেম্বৰৰ পৰা 1945 চনৰ 2 ছেপ্টেম্বৰলৈকে চলা দ্বিতীয় বিশ্বযুদ্ধটো। এই দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে একত্ৰিতভাৱে শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে তেওঁলোকে ঘোষণা কৰিছিল যুদ্ধৰ। আৰু এই সময়তো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ যি ভাৱমূৰ্তি আছিল আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত একোখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা হৈছিল। গতিকে এই সময়ছোৱাৰ দুটা কথা আমি প্ৰথমতে ছাত্ৰ বন্ধুসকলৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত সমগ্ৰ বিশ্ব দুটা ভাগত বিভক্ত হৈছিল। এটা হৈছিল মিত্ৰশক্তি আৰু আনটো হৈছিল অক্ষীয় শক্তি। মিত্ৰশক্তিত আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া, ইংলেণ্ড আৰু ফ্ৰান্স। আৰু অক্ষীয় শক্তিত আছিল জাৰ্মানী, ইটালী আৰু জাপান। গতিকে জাৰ্মানী, ইটালী আৰু জাপানৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া, ইংলেণ্ড আৰু ফ্ৰান্সে আৰম্ভ কৰিছিল এখন একত্ৰিত যুদ্ধ। আৰু এই একত্ৰিত যুদ্ধত কিন্তু জয়ী হৈছিল মিত্ৰশক্তিয়ে। গতিকে উল্লেখযোগ্য কথাটো হ'ল যে যিখন দ্বিতীয় বিশ্বযুদ্ধই 1945 চনৰ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখে সমাপ্ত হৈছিল আৰু য'ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে একেলগে যুদ্ধ ঘোষণা কৰিছিল, তাৰপিছত হঠাতে এনেকুৱা কি ঘটনা হ'ল যাৰ বাবে এটা সময়ত দুয়োখন ৰাষ্ট্ৰই দুটা মেৰুত অৱস্থিত হ'বলৈ ধৰিলে আৰু সমগ্ৰ বিশ্বত তেওঁলোকে প্ৰভাৱিত কৰিলে এক ধৰণৰ প্ৰতিযোগিতাৰ যুদ্ধৰ বা এক ধৰণৰ ভাৱাদৰ্শৰ যুদ্ধ। তাক আমি আলোচনা কৰিব লাগিব। এইখিনিতে আলোচনা কথাত আহোঁতেই এটা চনৰ কথা মই ছাত্ৰ ছাত্ৰীসকলক জ্ঞাতাৰ্থে ক'ব খুজিছোঁ। 1945 চনৰ 6 আগষ্ট আৰু 8 আগষ্ট। এই তাৰিখটো আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ বাবে এটা অতিশয় গুৰুত্বপূৰ্ণ তাৰিখ। বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ সম্পৰ্কৰ ক্ষেত্ৰত ই এটা অতিশয় গুৰুত্বপূৰ্ণ তাৰিখ। কাৰণ এই দিন দুটাতে জাপানৰ নাগাচাকি আৰু হিৰোশ্বিমাত আমেৰিকাই এটম বোমাৰে আক্ৰমণ কৰিছিল। নাগাচাকি আৰু হিৰোশ্বিমাৰ এই এটম বোমাৰ আক্ৰমণে
সোভিয়েট ইউনিয়নৰ মনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতি সন্দেহৰ বীজ ৰোপণ কৰিছিল কাৰণ যদিও দুইখন একেখন মিত্ৰ শক্তিতে আছিল তথাপিতো আমেৰিকা যুক্তৰাষ্ট্ৰই সোভিয়েট ইউনিয়নক জানিবলৈ দিয়া নাছিল যে তেওঁলোকৰ হাতত আণৱিক অথবা পাৰমাণৱিক শক্তি আছে গতিকে সেই শক্তি পৰীক্ষা কৰাৰ লগে লগেই সোভিয়েট ইউনিয়নে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতি সন্দেহাতীত হ'ল আৰু এই সন্দেহৰ পৰা সৃষ্টি হ'ল শীতল যুদ্ধৰ গতিকে এয়া আছিল শীতল যুদ্ধৰ চমু ইতিহাস এতিয়া আমি আলোচনা কৰিম শীতল যুদ্ধৰ আঁৰৰ মূল কাৰণসমূহ যেতিয়া আমি শীতল যুদ্ধৰ আঁৰৰ মূল কাৰণবিলাকৰ কথা আলোচনা কৰোঁ প্ৰথম যেটো কাৰণ আমাৰ দৃষ্টিগোচৰ হয় সেয়া হৈছে আমেৰিকা আৰু সোভিয়েট ৰাছিয়াৰ মাজৰ আদৰ্শগত পাৰ্থক্য এতিয়া প্ৰশ্ন হ'ল আদৰ্শ মানে কি আমি জানো আমাৰ প্ৰত্যেকৰে জীৱনত একোটা আদৰ্শ থাকে আৰু সেই আদৰ্শৰে আমি জীৱন নিৰ্বাহ কৰোঁ ধৰি লোৱা হওক উদাহৰণস্বৰূপে এজন ব্যক্তিক আমি নিৰামিষ বা আমিষ ভোজী বুলি কেতিয়া ক'ম যেতিয়া তেওঁ এটা আদৰ্শৰ দ্বাৰা পৰিচালিত হ'ব সেইজন ব্যক্তি যিজন ব্যক্তি ভাবে যে সকলো জীৱৰ ভিতৰতে প্ৰাণ থাকে আৰু যিয়ে জীৱ হত্যাক বিশ্বাস নকৰে তেনে ব্যক্তিয়ে সাধাৰণতে কি কৰে নিৰামিষভোজী হয় গতিকে এই যে এটা আদৰ্শৰ দ্বাৰা এজন ব্যক্তিয়ে যেনেকৈ নিজকে পৰিচালনা কৰে একেটা কথা প্ৰযোজ্য হয় ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰতো প্ৰত্যেকখন ৰাষ্ট্ৰই আচলতে একোটা আদৰ্শৰ দ্বাৰা পৰিচালিত হয় ধৰি লোৱা হওক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন ৰাজতান্ত্ৰিক ৰাষ্ট্ৰ এখন স্বৈৰতান্ত্ৰিক ৰাষ্ট্ৰ এখন একনায়কত্ববাদী ৰাষ্ট্ৰ কেনেকৈ এখনৰ পৰা ইখনলৈ পৃথক তেওঁলোক পৃথক কাৰণ তেওঁলোকৰ মাজত আদৰ্শৰ পাৰ্থক্য আছে গতিকে এই আদৰ্শৰ দ্বাৰাই সদায় এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ পৰা পৃথক এটা অৱস্থানত অৱস্থিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ৰাছিয়াৰ সম্পৰ্কৰ মাজতো আদৰ্শই এটা অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে উল্লেখযোগ্য যে দুয়োখন ৰাষ্ট্ৰই দুটা সুকীয়া পৃথক মতাদৰ্শত বিশ্বাস কৰে আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বাস কৰা মতাদৰ্শটোক কোৱা হয় পুঁজিবাদ আৰু সোভিয়েট ৰাছিয়াই বিশ্বাস কৰা মতবাদটোক কোৱা হয় সাম্যবাদ বা সমাজবাদ এটা কথা এইখিনিতে মই উল্লেখ কৰি থ'ব বিচাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে পুঁজিবাদ আৰু সাম্যবাদ সম্পূৰ্ণ দুটা পৃথক ধাৰণা দুইটাই দুটা মিনুট আচলতে অৱস্থিত হৈ আছে পুঁজিবাদে যদি বিশ্বাস কৰে ব্যক্তিগতকৰণত সাম্যবাদ বা সমাজবাদে কিন্তু বিশ্বাস কৰে ৰাষ্ট্ৰীয়কৰণত পুঁজিবাদে যদি বিশ্বাস কৰে প্ৰতিযোগিতাত সাম্যবাদে কিন্তু বিশ্বাস কৰে সমতাত গতিকে তাত দেখিবলৈ পোৱা যায় যে দুটা আদৰ্শৰ মাজত কিন্তু যথেষ্ট পাৰ্থক্য আছে আৰু এই পাৰ্থক্যই কালক্ৰমত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত এটা গুৰুত্বপূৰ্ণ পাৰ্থক্যৰ সৃষ্টি কৰে আৰু যিয়ে সৃষ্টি কৰে শীতল যুদ্ধৰ গতিকে শীতল যুদ্ধ সৃষ্টি হোৱাৰ প্ৰথমটো যিটো প্ৰাৰম্ভিক কাৰণ আমি দেখিবলৈ পাইছোঁ সেয়া হৈছে আমেৰিকাৰ পুঁজিবাদী মতাদৰ্শ আৰু সোভিয়েট ইউনিয়নৰ সাম্যবাদী বা সমাজবাদী মতাদৰ্শ আৰু দুটা মতাদৰ্শৰ মাজত থকা তাত্ত্বিক পাৰ্থক্যই আচলতে শীতল যুদ্ধৰ সৃষ্টিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল দ্বিতীয় যিটো কাৰণ আমি এই ক্ষেত্ৰত আলোচনা কৰিব পাৰোঁ সেয়া হৈছে দুই ৰাষ্ট্ৰৰ মাজত চলি থকা অস্ত্ৰ শস্ত্ৰৰ প্ৰতিযোগিতা বা অস্ত্ৰ শস্ত্ৰৰ দৌৰ এতিয়া অস্ত্ৰ শস্ত্ৰৰ দৌৰ বুলি ক'লে আমি কি বুজোঁ সাধাৰণতে যেতিয়া আমি এখন দৌৰ প্ৰতিযোগিতা চাবলৈ যাওঁ তাত দেখিবলৈ পোৱা যায় যে প্ৰতিযোগীসকলে চেষ্টা কৰে যে কোনে অতি সোনকালে গৈ তেওঁলোকৰ যিটো সমাপ্তিৰ স্থান আছে তাত গৈ উপস্থিত হ'ব পাৰে এই ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণ চেষ্টা কৰে তেওঁলোকৰ প্ৰতিদ্বন্দ্বীসকলক চেৰাই যাবলৈ একেটা কথা অস্ত্ৰ শস্ত্ৰৰ দৌৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় প্ৰত্যেক ৰাষ্ট্ৰই অস্ত্ৰ শস্ত্ৰ আহৰণৰ জৰিয়তে বিৰোধী ৰাষ্ট্ৰক প্ৰভাৱত ৰাখিব বিচাৰে বা তেওঁলোকক চাপত ৰাখিব বিচাৰে একেটা কথা কিন্তু আমি দেখিবলৈ পালোঁ সোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষেত্ৰতো দ্বিতীয় বিশ্বযুদ্ধৰ পাছতেই হঠাতে যেতিয়া শেষৰ ফালে যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই নাগাচাকি আৰু হিৰোশ্বিমাত আণৱিক বোমা পৰীক্ষা কৰিলে তেতিয়াই সোভিয়েট ইউনিয়নে ভাবিবলৈ বাধ্য হ'ল যে আণৱিক ক্ষেত্ৰত তেওঁলোক সোভিয়েট ইউনিয়নতকৈ আগবঢ়া ইয়াৰ লগে লগে সোভিয়েট ইউনিয়নে তেওঁলোকৰ যিটো প্ৰতিৰক্ষা বাজেটত তেওঁলোকৰ খৰচৰ সংখ্যা বৃদ্ধি কৰে যাৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰও তাৰ মুখামুখি হ'বৰ কাৰণে তেওঁলোকেও আধুনিক মাৰণাস্ত্ৰৰ দ্বাৰা নিজকে শক্তিশালী কৰি তোলে গতিকে এই যিটো অস্ত্ৰ শস্ত্ৰৰ প্ৰতিযোগিতা এই অস্ত্ৰ শস্ত্ৰৰ প্ৰতিযোগিতাও শীতল যুদ্ধৰ সৃষ্টিৰ বা ইয়াৰ বিকাশৰ এটা অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে তৃতীয় যিটো গুৰুত্বপূৰ্ণ কাৰণ সেইটো হৈছে অধিকাৰ ক্ষেত্ৰ সম্প্ৰসাৰণৰ প্ৰতিযোগিতা এতিয়া কথা হ'ল অধিকাৰ ক্ষেত্ৰ সম্প্ৰসাৰণ মানে কি সাধাৰণতে আমি জানো যে প্ৰত্যেক ৰাষ্ট্ৰই নিজস্ব চাৰিসীমাৰ ভিতৰতে তেওঁলোকে স্বতন্ত্ৰতা লাভ কৰে নিজস্ব চাৰিসীমাৰ ভিতৰতে তেওঁলোকে সাৰ্বভৌমত্ব তেওঁলোকে উপভোগ কৰিব পাৰে কিন্তু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত দেখিবলৈ পোৱা যায় যে প্ৰত্যেক ৰাষ্ট্ৰই নিজৰ সাৰ্বভৌমত্ব উপভোগ কৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগতে আন মহাদেশৰ ৰাষ্ট্ৰবিলাককো তেওঁলোকে নিজৰ অধীনত ৰাখিব খোজে সেই অধীনত ৰাখিবৰ বাবে তেওঁলোকে বিভিন্ন কূটনৈতিক বিভিন্ন অৰ্থনৈতিক ৰাজনৈতিক তেওঁলোকে আঁচনি গ্ৰহণ কৰে উদাহৰণস্বৰূপে তেওঁলোকে কাৰোবাক ঋণ প্ৰদান কৰি কাৰোবাক বিভিন্ন অৰ্থনৈতিক সহায় প্ৰদানৰ জৰিয়তে তেওঁলোকক নিজৰ হাতৰ মুঠিত ৰাখিব খোজে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য হয় দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা ইউৰোপক কেন্দ্ৰ কৰি ইউৰোপৰ কাৰ হাতত থাকিব বা কাৰ অধিকাৰত থাকিব এই কথাটো কেন্দ্ৰবিন্দু হিচাপে লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত সৃষ্টি হয় এক ধৰণৰ বাক বিতংডাৰ উল্লেখ কৰিব লাগিব যে পশ্চিম ইউৰোপৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা অতিশয় শক্তিশালী নিয়ন্ত্ৰণ আছিল একে সময়তে পূব ইউৰোপৰ ওপৰত আছিল সোভিয়েট ইউনিয়নৰ নিয়ন্ত্ৰণ গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মনত এইটো ভয় আছিল যে কেনেবাকৈ পূব ইউৰোপৰ ওপৰত থকা সোভিয়েট ইউনিয়নৰ নিয়ন্ত্ৰণ সম্প্ৰসাৰিত হৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ
অধীনত থকা ইউৰোপীয় ৰাষ্ট্ৰবিলাকলৈ যদি মেলানি মাগে, যদি সম্প্ৰসাৰিত হয়, তেতিয়াহ'লে হয়তো আমেৰিকাৰ অধিকাৰ ক্ষেত্ৰ সম্প্ৰসাৰণ নহ'ব। একেটা কথা ছোভিয়েট ইউনিয়নৰ মনতো আছিল আমেৰিকাক লৈ। এই ধৰণৰ শংকাই বা এই ধৰণৰ সন্দেহ, এই ধৰণৰ ভীতিগ্ৰস্ততাই আচলতে সৃষ্টি কৰিলে শীতল যুদ্ধৰ। গতিকে অধিকাৰ ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ প্ৰতিযোগিতাক লৈও দুয়োখন ৰাষ্ট্ৰৰ মাজত আৰম্ভ হ'ল শীতল যুদ্ধৰ। চতুৰ্থ যিটো গুৰুত্বপূৰ্ণ কাৰণ ইতিমধ্যে মই উল্লেখ কৰিছোঁৱেই আগৰ শ্লাইডখনত, সেয়া হৈছে আণৱিক বোমাৰ গোপনীয়তা। আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ইউনিয়নৰ পৰা আণৱিক শক্তিৰ আহৰণ কৰাৰ যিটো কথা আছিল, সেই কথাষাৰ লুকুৱাই ৰখাটো এটা অন্যতম কাৰণ আছিল শীতল যুদ্ধৰ সৃষ্টিৰ বাবে। কাৰণ যেতিয়া হঠাতে আমেৰিকা যুক্তৰাষ্ট্ৰই নাগাচাকি আৰু হিৰোশ্বিমাৰ ওপৰত তেওঁলোকে যেতিয়া এই আটম বোমা পৰীক্ষা কৰিলে, এই কথাষাৰে এইটো প্ৰতীয়মান কৰিলে, ছোভিয়েট ইউনিয়নৰ মনত এটা সন্দেহৰ সৃষ্টি কৰিলে যে অনাগত সময়ত হয়তো আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু শক্তিশালী হৈ ছোভিয়েট ইউনিয়নকো হস্তগত কৰিব পাৰে। এই ধৰণৰ ভয়, এই ধৰণৰ সন্দেহ যে আন্তঃৰাষ্ট্ৰীয় প্ৰস্থিতিৰ কথা আহিব এই ক্ষেত্ৰত, যে আন্তঃৰাষ্ট্ৰীয় যিটো মৰ্যাদা এখন ৰাষ্ট্ৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে, এই ক্ষেত্ৰত ছোভিয়েট ইউনিয়নক নোকোৱাকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই নিজকে শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰক্ষেপণ কৰিব খোজাৰ যিটো তাৰণা, এই কথাষাৰে ছোভিয়েট ইউনিয়নৰ মনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতি এটা নেতিবাচক চেতনাৰ জন্ম দিলে আৰু এই নেতিবাচক চেতনাই সৃষ্টি কৰিলে শীতল যুদ্ধৰ। গতিকে আণৱিক বোমাৰ গোপনীয়তাও আচলতে শীতল যুদ্ধ সৃষ্টিৰ এটা অন্যতম কাৰণ আছিল। পঞ্চম যিটো গুৰুত্বপূৰ্ণ কাৰণ শীতল যুদ্ধ সৃষ্টিৰ, সেইটো হৈছে ভেটো ক্ষমতা প্ৰয়োগক লৈ থকা সংঘাত। এটা ভেটো ক্ষমতা মানে কি? আমি জানো যে প্ৰথম বিশ্বযুদ্ধৰ পাছতে আন্তঃৰাষ্ট্ৰীয় শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে, বিশ্বত সংঘাত নিৰাময় কৰিবৰ কাৰণে সৃষ্টি হৈছিল জাতিসংঘৰ। একেদৰে দ্বিতীয় বিশ্বযুদ্ধৰ পাছতো আন্তঃৰাষ্ট্ৰীয় শান্তি শৃংখলা নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰতিষ্ঠা হৈছিল এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান, যাৰ নাম আছিল ৰাষ্ট্ৰসংঘ। আৰু এই ৰাষ্ট্ৰসংঘৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান হৈছে নিৰাপত্তা পৰিষদ। এই নিৰাপত্তা পৰিষদত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন অন্যতম সদস্য। দুয়োখন ৰাষ্ট্ৰই বা নিৰাপত্তা পৰিষদৰ আটাইকেইখন ৰাষ্ট্ৰই তেওঁলোকে লাভ কৰে এটা বিশেষ ক্ষমতা, আৰু এই বিশেষ ক্ষমতাটোৰ নাম হৈছে ভেটো ক্ষমতা। ভেটো ক্ষমতাৰ জৰিয়তে যিকোনো আলাপ আলোচনা নিৰাপত্তা পৰিষদৰ যেতিয়া সিদ্ধান্তলৈ আহিব লগা হয়, সেই সিদ্ধান্তত সমৰ্থন কৰিবলৈ বা তাক বিৰোধিতা কৰিবৰ কাৰণে সদস্য ৰাষ্ট্ৰসকলে ব্যৱহাৰ কৰিব পাৰে ভেটো ক্ষমতা। উল্লেখযোগ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা যেতিয়াই নিৰাপত্তা পৰিষদৰ কোনো কথাত আলোচনা হৈছিল আৰু যদি সেই কথাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা কিবা এটা পৰামৰ্শ বা সিদ্ধান্তত উপনীত হ'ব খোজা হৈছিল, তেতিয়াই ছোভিয়েট ইউনিয়নে ভেটো প্ৰয়োগ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰোধিতা কৰিছিল। গতিকে ভেটো প্ৰয়োগৰ ক্ষেত্ৰত থকা এই ধৰণৰ সংঘাতেও শীতল যুদ্ধৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত অন্যতম ভূমিকা পালন কৰিছিল বুলি ক'ব খোজা হয়। গতিকে ভেটো ক্ষমতা প্ৰয়োগক লৈ থকা সংঘাতেও শীতল যুদ্ধৰ সৃষ্টিৰ অন্যতম কাৰণ আছিল। অন্তিম এটা কাৰণ যিটো আমি আলোচনাৰ আওতালৈ আনিব বিচাৰিছোঁ শীতল যুদ্ধ সৃষ্টিৰ ক্ষেত্ৰত, সেইটো হৈছে অতিৰিক্ত সামৰিক সহায় পঠোৱাত আমেৰিকাৰ ইচ্ছাকৃত পলম। ইতিমধ্যে উল্লেখ কৰা হৈছে যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে মিত্ৰশক্তিৰ লগত একেলগে তেওঁলোক আছিল। গতিকে সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যে ছোভিয়েট ইউনিয়নক যি ধৰণৰ সামৰিক সহায় প্ৰয়োজন হৈছিল, সময়ত সেই সামৰিক সহায় পঠোৱাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকে ইচ্ছাকৃতভাৱে পলম কৰিছিল বুলি ছোভিয়েট ইউনিয়নৰ নেতৃবৰ্গ ক'ব খোজে। আৰু এই কথাষাৰেও আচলতে ছোভিয়েট ইউনিয়নৰ মনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতি এটা নেতিবাচক বা সন্দেহৰ চেতনাৰ সৃষ্টি কৰিছিল। আৰু কালক্ৰমত এই সৰু সৰু সন্দেহবিলাকে একত্ৰিত হৈ সৃষ্টি কৰিলে এখন গুৰুত্বপূৰ্ণ যুদ্ধৰ, আৰু সেই যুদ্ধখনে আছিল শীতল যুদ্ধৰ। গতিকে আজি আমি যিখিনি কথা আলোচনা কৰিলোঁ, সেয়া হৈছে শীতল যুদ্ধ মানে কি, শীতল যুদ্ধৰ অৰ্থ কি, ইয়াৰ চমু ইতিহাস আৰু শীতল যুদ্ধ সৃষ্টিৰ আঁৰৰ মূল কাৰণসমূহ কি কি। আশা কৰোঁ আমাৰ ছাত্ৰ বন্ধুসকলে এই কথাখিনি আয়ত্ব কৰিব পাৰিছে, আৰু তেওঁলোকৰ যদি কিবা খোকোজা আছে, জানিবলগীয়া আছে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত লিখিব পাৰে, অথবা তেওঁলোকে মোলৈ মেইল কৰিব পাৰে। মোৰ মেইল আইডিটো হৈছে gogoi.suseng@gmail.com। আপোনালোকে চাই আছিলে ইপলিটিকা। চেনেলটোত লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি নতুনকৈ চেনেলটোলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থাকিব, যাতে অনাগত সময়ত আহিবলগীয়া ভিডিঅ'বোৰ চাবলৈ পোৱা যায়।